সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত উত্তৰ নলিগাঁও জান্নাতুল বাকী মছজিদৰ ছাদ ঢালাইৰ কাম আজি আৰম্ভ কৰা হয়। 1945 চনত বৃহত্তৰ নলিগাঁও অঞ্চলৰ লোকসকলে আল্লাহৰ উপাসনা কৰিবলৈ এই মছজিদখন স্থাপন কৰিছিল। ইমান বছৰে ৰাইজৰ সহায় সহযোগত চলি আহিছিল মছজিদখন। কিন্তু এখন সুন্দৰ RCC ঘৰ নিৰ্মাণ কৰাৰ কাৰণে 2019 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল। কিন্তু কৰোনা মহামাৰীৰ কাৰণে 2 বছৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলা নাছিল। ৰাইজৰ বিপুল সঁহাৰিত পুনৰ এই নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হয় আৰু আজি ৰাতিপুৱা 8 বজাত হজৰত মৌলানা শেখ আব্দুৰ ৰহমান চাহাবে হুমুহীয়া মোনাজাত কৰি ছাদ ঢালাইৰ শুভাৰম্ভ কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মছজিদ পৰিচালনা সমিতিৰ সভাপতি হবিবুৰ ৰহমান, উপসভাপতি নজেশ আলী, সম্পাদক ফেৰদৌছ আলী, দাঁতিৰবুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰবক্তা আব্দুল কাদের, শিক্ষক আহমদ আলী, নলিগাঁও মণ্ডল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিন, সমাজকৰ্মী নজৰুল ইছলাম আৰু অঞ্চলটোৰ মুৰব্বিয়ান সমাজ আৰু যুৱকসকল। এই নিৰ্মাণ কাৰ্যত যদি কোনো ব্যক্তিয়ে দান বৰঙণি আগবঢ়াব বিচাৰে তেন্তে একাউণ্ট নম্বৰ আৰু ফোনপে নম্বৰত পঠিয়াবলৈ অনুৰোধ জনাইছে মছজিদ পৰিচালনা সমিতিয়ে। ফোনপে নম্বৰ 7002268071, একাউণ্ট নম্বৰ 308371134116, নুৰ মহম্মদ আলী, SBIN 00111793, SBI কয়াকুছি ব্ৰাঞ্চ। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট এণ্ড টাইম।